পাৰ্লা পাই গ'লোহি বাহেঁতিও আছে আৰু দিৱালী বুলি বস্তু এটা দেখাম এইটো মোৰ দিৱালী গিফ্ট দিছে কোনোবাই মই দিছো নাই দিয়া তাই এইটো দিৱালী গিফ্ট আজি ডাঙৰ একদম ওপৰত ফুটিবগৈ তো এইটো একদম জ্বলাম ঘৰত পাই ৰাতি গোটেইখিনি ঘৰলৈ বুলি দিছে আৰু তাৰপৰা এইটো জ্বলাম একদম ৰিলছো আপলোড কৰিম চাগে এইটোত তো কি কৰোঁ আৰু ইয়াত খেল কেনেকৈ হয় কি পাতে শিমলুগুৰিত তাৰো অলপ দেখাম তো চাই থাকিব লগতে আকৌ এবাৰ সকলোকে হেপী দিৱালী দিৱালীৰ বহুত শুভেচ্ছা থাকিল আৰু এয়া দিৱালী বুলি চুলি ধুৱাই আছে পিঞ্চি মোক এইফালে পিঞ্চি আৰু মই চুলি তুলি ধুই লৈছোঁ তাৰপিছত বায়ে চাকি জ্বলাব মই নজ্বলাওঁ তাৰপিছত ৰিলচ বনাই ল'ম আৰু এনেকৈ কি কৰোঁ আৰু খেল খেলিবলৈ আছে শিমলুগুৰিৰ খেলো দেখাম এয়া দেৱালী বুলি মই চাকি জ্বলাবলৈ লৈছোঁ চাকি জ্বলাবলৈ এই হৈ আছে চাই লওক ভিডিঅ'টো শিমলুগুৰিখন ওপৰৰ পৰা ইহঁতি মানে বাহিৰত চাকি তাকি জ্বলাই আহিলে মানে তই ভুলে চুলি ধোৱা তো মানে মোৰ চুলি ধোৱাই হোৱা নাই মাস্ক লগাই থৈ দিছিলোঁ তো এতিয়া চুলি ধোৱাইছে তাৰ পাছতহে মই বাহিৰত যাম আৰু বাহিৰৰ পৰা আকৌ ভালকৈ দেখাম লগতে মই ৰিলচ আপলোড কৰিম আপোনালোকে ৰিলচ চাব মোৰ ইনষ্টাগ্ৰাম আইডিত জামিনী ফুকন বুলি মাৰিলে হ'ব জামিনী ফুকন 07 এতিয়া চুলিখিনি মই অলপ ড্ৰাই কৰি ল'ম গোটেইখিনি শুকুৱাই নলওঁ অকণমান কৰি ল'ম আৰু তাৰপাছত খেলিব যাম চাকিটো এটি জ্বলালেই মই নজ্বলাওঁ আৰু চাকি নজ্বলাওঁ দেন খেলিম তাৰপাছত ঘৰ যাম ঘৰত ফটকা ফুটোৱা চিনটো আপোনালোকে আপকামিঙত দেখিলে আৰু তো সেয়াই ফটকা ফুটাওঁ গাইজ এতিয়া মানে আৰু চাকি তাকি জ্বলাই হৈ গ'ল আৰু আপোনালোকে চাই থকা ভিডিঅ'টো শেষ লাগে আৰু এয়া জামিনী বিয়া চুলি ফনিয়াই আছে বাবু বিয়া এনেই আছে আৰু ময়ো এনেই আছোঁ এতিয়া আলু বাদাম খালোঁ পৰঠা খালোঁ তাৰপৰা আৰু ঢেৰ কিবা কিবি খালোঁ আৰু চাই থকা ভিডিঅ'টো শেষ লাগে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমি বাহিৰলৈ গৈছোঁ ফটো উঠোগৈ আৰু মই লগাখিনি শিকি আছোঁ সেইকাৰণে বেয়া লাগি আছে আৰু মানে এতিয়া এয়া চক ইমান ধুনীয়া লাগিছে চাকি দিছোঁ তলত এয়া ইফালে চাকি তাকি লৈ ফটো চটো উঠি ল'লোঁ এনেকৈ আৰু ৰিলচো বনাই ল'লোঁ গোটেইকেইজনী একেটা গানতহে চবেই এটা বনাই ল'লোঁ সকলোকে দীপাৱলী শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ আশা কৰোঁ পোহৰৰে উৎসৱে আপোনালোকৰ মনৰ মাজত যিমানবিলাক দুখ বেদনা আছে সকলোবোৰ দূৰ কৰক আৰু পোহৰ কৰিয়ে আহে যাতে আৰু তুমি কিবা ক'বা হেল্ল' সকলোকে মোৰ ফালৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নাগিনী তুমিও কৈ দিয়া হেপী দিৱালী হেপী দিৱালী সকলোলৈকে দিৱালীৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু আমি যাতে আপোনালোকৰ দিনবিলাক আহিবলগীয়া দিনবিলাক সুখ আৰু শান্তিৰে ভৰি পোহৰে একদম উজ্বলাই পেলাম অ'কে তো ইয়াৰে ফটো ছেশ্যন আমাৰ কাৰ্যসূচী ইমানটোতে শেষ আৰু এতিয়া আমি যাওঁ লুডু খেলিবলৈ মানে ইয়াত শিমলুগুৰিত যি খেল হ'ব তো চাই থাকক এইবিলাক
চাকিলৈ যাবি ফটো ফটো উঠাই দে মই 10 টকা পাম এইটো গায় নাই ধৰিব পাৰে এইটো 5 কা 5 10 টকা পা নাই খুচৰে খুচৰা মই দিম বাৰু তুমি খালাই দি পাঁচ দিয়া সাৰি এইটো 20 কা লাগ বাই চান্স লাগিলি লাগিলে খালি 10 টকা দিয়া আমি গোটেইখনে ও দো কোট গলো এতিয়া ফুটিলে আমাৰ এটা ভিতৰতে এটা ফুটিব 5 পিঞ্চি 5 এইটো কা এইটো পাইছিলে আপুনি ডিসকাউন্ট কি লাগে এলো কি লাগে আপুনি এবারে চাও বস্তু তো দিৱালী খেলি হৈ গ'ল বহুত বস্তু পালে ইহঁতি মই নাই খেলা মোৰ ইমান চখ নাই খেলাত এই দুখিনি পালে শিখা আৰু বাই লগতে আৰু দুটা চানা পেকেট এক্সট্ৰা আৰু পিঞ্চিও পালে এটা জিল পিঞ্চি জিলটো কেনে গ'ল আৰু জিলটো কেনে গ'ল দেখাইছো দে এইটো জিল পিঞ্চে পালে এইটো দাইল আছে আটা আছে চানা পেকেট আছে হয়নে পিঞ্চে পালে তো এতিয়া যাওঁগে আৰু ঘৰত গৈ এটা হেৰি ফুটলো আমি ওপৰত এতিয়া এটা সেই দুটা আহিছিলে ফটকা নে কি বুলি কয় নাজানো তো মানে ওপৰত হেৰি হোৱা জ্বলা তাৰপিছত ঘৰত গৈ এটা জ্বলাম তো গাইজ আহি ঘৰ পাই গ'লোহি আৰু ওপৰত জ্বলাই সেইটো জ্বলালো ভালকৈ ভিডিঅ' ক্লিপটো কৰিব নহ'ল ইহঁতি মানে খেলি মেলি কৰি দিলে ভিতৰত থাকিলে বাহিৰলৈ ওলাই নগ'ল বৰষুণ দি থকাৰ কাৰণে তো অকল মইহে দেখিবলৈ পালোঁ মানে কেমেৰাটোত অকণমানহে দেখা পালোঁ তো আগৰটোতো দেখালোঁ বাৰু লগতে দেখাই দিম আৰু এতিয়া ভিডিঅ'টো আজি ইমানখিনি সামৰণি মাৰি দিছোঁ কেনেকুৱা পালে চাই ক'ব যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানখিনি সামৰণি মাৰিছোঁ বাই বাই